Hello guys, welcome back to my YouTube channel Guwahati Deka. আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাব ওলাইছো কাৰণ আপোনালোকে গম পাইছে কাৰণ আজি হ'ল বহাগ বিহু। আজি বহাগ বিহু যেহেতু মই আজি এটা এনে বিশেষ ভিডিঅ' নবনাওঁ, এটা জাষ্ট বহাগ বিহুৰ ওপৰত আৰু ঘৰত কি কৰোঁ কেনেকুৱা কি চলে প্ৰস্তুতি তেনেকুৱা এটা ভিডিঅ' বনাম। এতিয়া এইটো হ'ল মাহ, এইটো হ'ল হালধি। আজি যিহেতু গৰু বিহু হয়, এইটো গৰু বিহুৰ দিনাও লগাব লাগে। মই আপোনাক লগাই দেখাই দিছোঁ বাৰু, চাই থাকক। এইটো মাহটো লৈছোঁ, এইটো এনেকৈ ইয়াত চুলিত লগাব লাগে। এইটো হয়। তাৰপাছত অলপ হালধিতেও লগাব লাগে। গালত গোটেই জেগাতে লগাই ল'ব লাগে এনেকৈ। এই আহি পাইছে আমাৰ মেইন বস্তু। এটা কি আছে বাবু? নাজানো। হালধি, থৈকাৰা, তাৰপিছত পানীলাও আৰু পচীয়া। লাও খাপ বেঙেনা খাপ বছৰ বছৰ বাৰীত জামাইৰে হ'ল বাপেৰে হ'ল লুতৰ হ'লে বৰ গৰু। সেইটো কৈ আজি গৰুক চাৰা হয়। বছৰে বছৰে বাৰীৰ মায়েৰে সৰু বাপেৰে সৰু বৰ গৰু। ঐ বেলেগৰ বাৰী চাৰী যাবি, পুৰা ধুনা পিঠা কৰি থৈ আহিবি বাৰী। এতিয়া যা ফুৰবা যাই য'ত যা, এতিয়া বিহু খাবা যা, ক'ত যা। ঐ কালি অলবি গৰু যা মাজাৰা, জুবিন দা আছে আমাৰ। তহঁতৰ টাইম এতিয়া তহঁত তহঁতক ধুবা লাগব। চাওঁ এই ভালকৈ মুখখন দেখো, মুখখন ভালকৈ দেখো। এই বঢ়িয়া। ইটো আৰু এইটো চানাটো কি হ'ব? দে গৰু ভালকৈ ধুই, গৰু ভালকৈ ধু। এই আমাৰ চেম্পু দোকানী পুৰা চেম্পু ছিঙি লৈ যাই আছে। ঐ পইচা দি পইচা দি। ঐ এনে পাই নেকি চেম্পু? পইচা দি। এইফালে পানী আহি আছে আমাৰ পাইপেদি। এটা গৰু ধোৱা হৈ গ'ল, ইটো গৰু ধুই আছোঁ এতিয়া। আৰু এই সেইটো আছে, সৰুটো আছে। এইফালে চাওক, বৰ গৰু ভালে গা ধুই আহ। মায়াকত ধৰে না? পানী লৈ ঢালি দি কিনে বঢ়িয়াকৈ পানী বৈ যাব। নাই ট্ৰেইনিং ল'ব লাগিব, ট্ৰেইনিং ল'ব লাগিব। পানী আনিব। ঐ গা ধুই কেনেকুৱা লাগছি তোৰ? ভাল লাগছি না গা ধুই? ভালকৈ ধু গা। আজিয়ে ধুবা লাগিব। ধুনীয়াকৈ ধুই দে গাটো ইয়াক। ভৰি চৰি ধুই দি এইগিলাক দিয়ে দে। মায়েৰে সৰু বাপেৰে সৰু, তই হবি বৰ গৰু। তাৰপিছত এইডাল দি চাকৰি দিব লাগিব। এতিয়া কাপোৰ চাপোৰ লৈ পূৰা ওলাই গৈছোঁ। এতিয়া বাইদেউৰ ঘৰত যাম, ভাগিন কেইটাৰ কাৰণে কাপোৰ লৈছোঁ। ভিটোৰ পৰা আনিছিলোঁ সেইদিনা। কি আনিছোঁ মই বাইদেউৰ ঘৰত যাই ভিডিঅ'টো বনাম, তাত দেখা পাব। কাৰণ ৰাস্তাৰে মই গাড়ী চলাই যাম ন, ভিডিঅ'টো বনাব নোৱাৰিম। তাত গৈ মই দেখাম কেনেকুৱা কি কাপোৰ ভাগিন ল'ৰা আৰু মাইনাটোক পিন্ধাই দিম। তেন্তে বলক নোৱাৰো এইফালে। এই চাওক, এই দুটা ভাগিন দুটা, মাইনা আৰু বাবুটো। ড্ৰেছটো দেখাই দিয়া, তুমি ওচৰত আহা। এইয়া এইটো দুষ্ট। এইটো নতুন চেণ্ডেল তোমাৰ। হাই কৰি দিয়া, হাই ক'ত উঠি গৈছো তোমালোকে? কৈ দিয়া কিবা। আমাক দেখা পাইছে। বিহু খাবলৈ মাতি দিয়া সকলোকে। বিহু খাবলৈ আহক সকলোৱে। আমাৰ বাবু আৰু মাইনাৰ তৰফৰ পৰা আপোনালোকে বিহু খাব মাতিছে, আহক বিহু খাব। আজি এই ছাগলী ধুইছা নাই তুমি? আৰু গৰুটো ধুইছা? আইনাটোৰো ধুইছা? আৰু কেনেকৈ কৈছা গৰুটোক?
মাৰ সৰু বাপেৰে সৰু তই হবি মস্ত গৰু মস্ত ছাগাল মস্ত গৰু হ'ব তোকো গাঁও ধৰিব লাগিছিল কিন্তু তুমি তুমি থৈছা নাই থৈছা এই এমুনো ধৰিছে থৈছা না মই দেখাইছোঁ আহা কৈ দিয়া কোন আহিছে মোৰ কথা কৈছে মামা আহিছে না এইয়া খা ছাগলী খা পাত খা পাত খা পাত খা আহা এই খোৱা বহুতো দেখাই দিওঁ আমি আহা আমি খোৱা বহুতো দেখাই দিওঁ এই এটা আৰু আহিছে পহু আমাৰো আগতে আছিল কিন্তু বিক্ৰী কৰি দিছোঁ গোটেইবোৰ এই জেগাবিলাক গোটেই নষ্ট হৈ যায় আৰু দুই এটা সেই কুকুৰেও খালে সেইটো কাৰণে বিক্ৰী কৰি দিছোঁ আৰু কিন্তু থাকিলে ভাল লাগে বস্তুটো ধুনীয়া দেখি কমত লৈ থাকিব বাকী এইটো গৰু আৰু বাইদেউহঁতৰ তাত ধুনীয়া গছ এডাল আছে মই দেখাই আছোঁ আপোনালোকক গছডাল মানে সেইটো আপোনাৰ এইডাল গছ হয় এডাল তোমাৰ চেণ্টেড টাইপ পাত হয় এইটো অলপ বটি কিনে যদি পানীত মিলাই ঘৰ মোচা হয় তেতিয়া তাৰমানে ধুনীয়া চেণ্ট ওলায় মই দেখাইছোঁ আপোনালোকক মই সুধিছোঁ এনেকৈ বাৰু নাকত ল'লে ধুনীয়া চেণ্ট ওলায় আৰু চিত্ৰনলা টাইপ হয় আৰু বাইদেউহঁতৰ ঘৰখন মই দেখাই দিছোঁ আপোনালোকক এবাৰ এইটোৱে হ'ল মোৰ বাইদেউৰ ঘৰ এইখন লৈ আহিছোঁ মই বাইদেউহঁতৰ ঘৰত তুমি চলাব জানা নাই গাড়ী চলাব জানা গাড়ী কেনেকৈ চলাই কোৱাচোন গাড়ী চলাইছে সি চলোৱা গাড়ী চলাই আছে চাবিয়ে নাই তাত চাবি মামাৰ তাতে আছে ভিডিঅ'টো বাইদেউহঁতৰ তাৰ পৰা আজি শেষ কৰিলোঁ মানে ভিডিঅ'টো এণ্ড হোৱা নাই এতিয়ালৈকে বিহু আছে বিহু পাৰিলে মই অলপ দেখাম এতিয়া ঘৰত যাম ঘৰত যাই কি দেখাব পাৰোঁ দেখাম আপোনালোকক খালি চাই থাকিব ভিডিঅ'টো চব কি ধুনীয়া পৰিৱেশ আহিলোঁ বাইদেউহঁতৰ ঘৰৰ পৰা আহি ঘৰত আহি অলপ চিৰা দৈ খাই মেলি মামাহঁতৰ তাত আহিলোঁ আহি কেনে ডাইৰেক্ট বোলো ভিডিঅ'টো নদীৰ পাৰত এণ্ড কৰি দিওঁ কাৰণ দেখিবলৈ ধুনীয়া জেগাখিনি সেইটো কাৰণে নদীৰ পাৰত এণ্ড কৰিব আহিলোঁ কিন্তু এণ্ড কৰাৰ আগত যিহেতু মোৰ লগত আমাৰ ল'ৰাটো থাকে তাক লৈ আহিছোঁ কাৰণ সি মোৰ ভিডিঅ'ত গোটেইকেইটা ভিডিঅ'তে আছে তেন্তে आज के लिए वीडियो अभी यहीं पर समाप्त करते हैं कल और एक नया वीडियो आएगा आप लोग जुड़े रहिए मेरे चैनल में गुवाहाटी देखा में कल जुबिन दा है आज़ारा में आप लोगों को दिखाएगा सुबह से पूरा एकदम ब्लॉग बना के एकदम रात को ख़त्म करेगा कल जुबिन दा है पूरा फायर मचा देगा आज़ारा में आप लोग देखते रहिए मेरा वीडियो और जो लोग नया है सब्सक्राइब कर दीजिए कारण आप लोग का ही लड़का है बंदा है गुवाहाटी का देखा है मालूम है ना आप सब लोग ठीक है तेंते भिडिओ तो এইখিনিতে আজি সমাপ্ত কৰোঁ বাই বাই।